নমস্কাৰ বন্ধু বান্ধৱীসকল, পিংকিছ ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া মই বনাবলৈ লৈছোঁ গাহৰি মাংস। তাৰ কাৰণে মই জুইকুৰা ধৰি লৈ পেলাই মাংসখিনি প্ৰথমতে অলপমান সময় বইল কৰি ল'ম। আৰু এয়া হৈছে কণ বিলাহী, পিঁয়াজ আৰু আদা নহৰু অলপ থেতালি লোৱা। আজি মই কণ বিলাহীৰে গাহৰি মাংসৰ জুতি ল'ম। আপোনালোককো দেখুৱাওঁ মই কেনেকৈ বনাওঁনো। সেইখিনি মই প্ৰায় 10 মিনিটমান সময় বইল কৰি লৈছিলোঁ নিমখ দি। গাহৰি মাংস বইল নকৰাকৈ খাব নালাগে বুলি কয়, সেয়ে মই বইল কৰি লৈছিলোঁ। আৰু এয়া মোৰ বইল কৰা মাংসখিনি হৈ গ'ল। এতিয়া মই কেৰাহীত তেল নিদিওঁ। এয়া মই তেল চাই মাংস কেইপিচমান দি দিছোঁ। ইয়াৰ পৰাই তেল ওলাই যাব। আৰু গাহৰি মাংসত বহুত বেছি তেল থাকে, সেয়েহে মই তেল নিদিয়াকৈ বনাওঁ। আৰু এয়া মাংস কেইপিচমান মই ফ্ৰাই কৰি লৈছোঁ। আৰু ইয়াৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। আৰু মই এইখিনি এতিয়া কাঢ়ি ল'ম। আৰু তেলটোত মই পিঁয়াজ, আদা নহৰু সকলোখিনি ভাজি ল'ম। এতিয়া মই সেয়া তেলতে পিঁয়াজখিনি দি দিছোঁ আৰু ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি বৰ বেছিও নাভাজোঁ, অলপকৈ ভাজি ল'ম। আৰু এয়া পিঁয়াজখিনি মোৰ অলপমান হেতা পৰিছেই। এতিয়া মই বইল কৰি লোৱা মাংসখিনি দি ল'ম আৰু ভাজিব লাগিব অলপ সময়। তেতিয়াহ'লে আপোনালোকেনো চাই যাওকচোন মইনো কেনেকৈ বনাওঁ আজি গাহৰি মাংস কণ বিলাহীৰে। আপোনালোকে এনেদৰে খাই পাইছে নাই? সকলোৱে চাগে খাইছেই, তথাপিতো মইনো কেনেকৈ বনাওঁ তাকেই অকণমান আপোনালোকক দেখুৱালোঁ। এয়া মই নিজৰ সোৱাদ অনুযায়ী নিমখ আৰু হালধি দি লৈছোঁ। এতিয়া ভালদৰে লৰাই ল'ব লাগিব। মই প্ৰথমতে চৌকাতে বনাইছিলোঁ, জুইতে। তাৰপিছত ইমান বেছি বতাহ মাৰিলে, বহুত বেছি ধোৱালে, সেয়েহে মই আকৌ গেছলৈ লৈ আনিলোঁ কেৰাহীখন। আৰু এতিয়া মই কেইটামান আলু দি দিছোঁ, সৰু সৰু আলু। আৰু এতিয়া মই ইয়াতে অকণমান জিৰা গুড়ি দি লৈছোঁ। এয়া চাওক, খুব বেছি তেল ওলাই গৈছে ইয়াৰ পৰা। আৰু এয়া মই এতিয়া থেতালি লোৱা আদা নহৰু আৰু কণ বিলাহীকেইটা দি লৈছোঁ আৰু ভালদৰে লৰাই ল'ম। এতিয়া মই ইয়াতে অলপমান কেঁচা জলকীয়া দি লৈছোঁ। যিহেতু বতৰটো অলপ ঠাণ্ডা, সেয়েহে মই অলপ জ্বলাকৈ বনাইছোঁ। জলকীয়া মই সৰহকৈ দিছোঁ আৰু দি দিছোঁ অলপমান জলকীয়া গুড়ি। এই জলকীয়া গুড়িটো বহুত বেছি জ্বলা হয়, সেয়েহে অকণমান দিলেই হৈ যায়। আৰু মাংসখিনি মোৰ প্ৰায় ভজা হৈ গৈছে। এতিয়া মই অলপমান পানী দি ল'ম। বহুত বেছিও পানী নিদিওঁ, যিহেতু মই গ্ৰেভি টাইপ বনাম, মানে একেবাৰে শুকুৱাই দিম আৰু, সেয়েহে পানী বেছি নিদিওঁ। এয়া আধা বাতি পানী দি ল'লোঁ আৰু গেছটো কমাই পেলাই মই থৈ দিম। আৰু খাবলৈ ভালেই হৈছিলে, আপোনালোকক মই জনাইছোঁ। আৰু কোনে কোনে খোৱা নাই এনেদৰে বনাই খাই চাব পাৰে এবাৰ। ঠাণ্ডা বতৰত বহুত বেছি সোৱাদ লগা হয় খাবলৈ, কিন্তু জ্বলাটো অলপ বেছিকৈ দিব, তেতিয়াহে বেছি ভাল লাগে খাবলৈ। ময়ো জ্বলা দিছোঁৱেই বেছিকৈ। আৰু এয়া মোৰ মাংস প্ৰায় ৰেডি হৈয়ে গ'ল উতলাৰ পিছত। আৰু আপোনালোকে কেনেকুৱা পাইছে জনাব। কালাৰটোও ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হৈছিলে।